যোৱা 15 দিনমান পূৰ্বে এটা পৰিকল্পনা হাতত লৈছিলোঁ যে আমাৰ যি নেকি তিৱাসকলৰ প্ৰথম সংগঠন লালুং দৰবাৰ সেই সংগঠনৰ এজন সক্ৰিয় সদস্য লিং ফামজং তেখেতৰ ঘৰ আমচাই পিনো তেওঁ শাৰীৰিক অসুস্থতা তেওঁ ভুগি আছে কাৰণটো হ'ল মানে তেওঁ যিখিনি সময়ত জাতিক তেওঁ সহায় কৰিছিলে জাতিৰ বাবে কাম কৰিছিলে লালুং দৰবাৰৰ সক্ৰিয় সদস্য হৈ কাম কৰিছিলে জাতিক সেৱা কৰি থাকিলে তেওঁ বিয়া বাৰু নকৰিলে আজি তেওঁৰ অৱস্থা খুবেই বেয়া সেইবাবে আমি পৰিকল্পনা কৰি পেলাই আমি কঠীয়াতলী আঞ্চলিক কমিটি ৰহা আঞ্চলিক কমিটি নগাঁও জিলাৰ বিভিন্ন বিষয়ববীয়া সদস্য ছাত্ৰ সন্থা লগতে আমি কাৰ্বি আংলং জিলা সমিতি আৰু কাৰ্বি আংলঙৰে বহুত সমাজকৰ্মীয়ে আমাক সহযোগ আগবঢ়ায় আৰু সেই সহযোগিতা মৰ্মে আমি তেখেতক এটা পালেং বাল্টি চাবোন হৰলিক্স তেনেকুৱা লাগতিয়াল যিবিলাক বস্তু তেওঁক আমি যোগান ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু বৰ্তমানেও যদি কোনো সদাশয় ব্যক্তিয়ে তেখেতে যদি সহায় সহযোগিতা আগবঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক আৰু এইখিনিতে মই এজন ব্যক্তিৰ মই নাম ল'বই লাগিব যিজনে মোক আৰম্ভণিৰ পৰা সহযোগ কৰিছে তেওঁ হৈছে আমাৰ ৰহা অঞ্চলৰ ৰহাত নিবাসী তিৱা ছাত্ৰ সন্থাৰ লগত জড়িত তিৱা সাহিত্য সভাৰ লগত জড়িত এজন সমাজকৰ্মী প্ৰাচুৰ্য ডেকা ৰজা তেওঁ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে তেওঁ বহুতখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতৰ সহায় সহযোগিতা মৰ্মে আমি আজি কিছুমান বস্তু যিবিলাক লাগতিয়াল বস্তু আমি যোগান ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু কঠীয়াতলী আঞ্চলিক সমিতিকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ Ngalo dak nilitum atso hoipen politiwa student hoipen alangli inut lalung dorbar member inut active member alangli ling phamjong alangli long nitum asona hormu nang peletun lo paleng lapen petshit lapen paltin horlicks kejuason lahita nang paletun lo alangli aprang la radat tumpan kamathasi methang apan mathatetet si alangli ke ajorta si riret lo la si nonan alangli la ana jibiduk nangkok lo হয় আজি আমি লিং ফামজঙৰ ঘৰত উপস্থিত হৈছোঁ সকলো ছাত্ৰ সন্থাই আমাৰ তিৱা ছাত্ৰ সন্থা সকলো আমি উপস্থিত হৈছোঁ লগতে যিমানখিনি পাৰোঁ আমি তেখেতৰ যাৱতীয় সামগ্ৰীসমূহ তেখেতৰ ঘৰত আমি সহায় সহযোগিতা আগবঢ়াই দিছোঁ যোগাৰ কৰি দিছোঁ আৰু কোনোবা যদি সদাশয় ব্যক্তিয়ে তেখেতক যদি সহায় কৰিব বিচাৰিছে কিবা আগবঢ়াব বিচাৰিছে তেখেতসকলে আমাক যোগাযোগ কৰিব আমাৰ সৈতে আমি তেখেতক সহায় কৰাম আৰু আমিও নিজে যিমান পাৰোঁ এটাতো দিছোঁ যিমানখিনি পাৰোঁ আৰু সমৰ্থন কৰিম আৰু সহায় সহযোগিতা আগবঢ়াম ধন্যবাদ